মাজুলীত এজনী ছোৱালীয়ে দুখ পালে। গোবিন গানটো গাই দিয়া এবাৰ। মাজুলীত এজনী ছোৱালীয়ে দুখ পালে। এই যে জুবিন দাই মাজুলীত গানটো গাইছিলে দৰিয়াঘাটত যে কলিজা ঠেকেচি। এইখনে আমি ঐতিহাসিক দৰিয়া দলঙৰ ওপৰত আছো। এয়া আমাৰ ৰাতি সময় 9:20 হৈছে। এতিয়াও দেখি আছে আপোনালোকে মানুহৰ সমাগম। এয়া ওচৰতে দৰিয়া পাৰত ৰাসৰ হৈ আছে। আমি পৰৱৰ্তী অংশত আমি সেই ৰাসৰ বিষয়ে দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি এই দৰিয়াৰ পৰা আমি পুনৰ যাম উত্তৰ কমলাবাৰী সত্ৰৰ অভিমুখে। এতিয়া আমি এয়া আমাৰ মনোজ খুব ফোনত ব্যস্ত হৈ থাকে। আমি নাজানো আৰু কাৰ সৈতে ইমান ব্যস্ত হৈ থাকে। মানে আপোনালোকক ভিডিঅ'ত আৰম্ভণিৰ পৰা কৈ আছিলো, কিবা এটা ৰিকুৱেষ্ট কৰি আছিলো। থাকিব ভয় খাই গৈছে ল'ৰাই। এই আমি ঐতিহাসিক দৰিয়াঘাটত আহি উপস্থিত হৈছোঁ। আপোনালোকে জানে যে মাজুলীক লৈ জুবিনদাৰ যি এক ঐতিহাসিক গান মাজুলীত এজনী ছোৱালীয়ে দুখ পালে, এই গানটো তাত দৰিয়াঘাটৰ কথা ইয়াত আছে। আমি বৰ্তমান এই দৰিয়াঘাটৰ দৰিয়া দলঙৰ সন্মুখত উঠি আছো। এই আমাৰ প্ৰেমিক কবি ৰোনাল্ডো টাইডে এটা কৰিছিলে বোলে কি দৰিয়াঘাট ডেকা গাভৰু পলাই যোৱা বাট। সেই দৰিয়াঘাটতে আমি উপস্থিত হৈ আছো। ৰোনাল্ডো দা আপুনি যদি চাই আছে, অসমৰ এগৰাকী বিশিষ্ট কবি ৰোনাল্ডো টাইড, এয়া আমাৰ অন্যতম এজন আপোনাৰ কবি বন্ধু ডি গোবিনে। ৰোনাল্ডোই লিখিছিলে বোলে দৰিয়াঘাট বোলে ডেকা গাভৰু পলাই যোৱাৰ বাট। সেই আমি ঐতিহাসিক দৰিয়া দলঙতে উপস্থিত আছোহি। বহুত ভাল লাগিছে। আপোনালোকেও কেতিয়াবা আহিব। বিশেষকৈ ৰাস বা তেনেকুৱা ধৰণৰ যিখিনি অকেজনেলি যেতিয়া মাজুলীলৈ আহিব, তেতিয়া মাজুলীৰ পৰিৱেশ আৰু বাকী সময়ৰ মাজুলীৰ পৰিৱেশ অলপ পাৰ্থক্য পাব। তথাপিও আপোনালোকক আমি ক'ব বিচাৰো যে যেতিয়াই মাজুলীলৈ আহিব আপোনালোকে একো নাপালেও মাজুলীত এটা নৈসৰ্গিক পৰিৱেশ পাব, একেবাৰে বিশুদ্ধ পৰিৱেশ পাব। সঁচাকৈ বিশুদ্ধ পৰিৱেশ মই নিজে নকওঁ, যিসকল মাজুলীলৈ আহিব সেই মাজুলীলৈ অহা প্ৰত্যেকজন মানুহে ক'ব যে মাজুলীক আন একো নহ'লেও মাজুলীৰ মানুহৰ মৰম স্নেহ সেইবোৰ সদায় যি আপুনি বাৰে বাৰে মাজুলীলৈ অহাৰ ৰাস্তা দেখুৱাব। তো আমি মনোজৰ পৰা এটা কথা সুধিব বিচাৰিম। মনোজে আহোঁতে কৈ আহিছিলে যে শুনিছোঁ মাজুলীৰ মানুহবিলাক বহুত অতিথিপৰায়ণ, বন্ধুত্ব ভাৱ সম্পন্ন ব্যক্তি। আজি অনুভৱ কৰিছোঁ পোৱাৰ পিছৰ পৰা নাই, মাজুলীত ভৰি দিয়াৰ পিছৰ পৰা যিটো ভাল লাগি আছে সেই বস্তুটো মানে অনুভৱ কৰিছোঁ। সঁচাকৈ আমি অভিভূত হৈছোঁ যে মাজুলীৰ মানুহবিলাক বহুত ভাল হয়, অতিথিপৰায়ণ হয়। বিশেষকৈ ৰাজু মেধি আমাৰ চাইল্ডহুড ফ্ৰেণ্ড। আমি একেলগে পঢ়া শুনা কৰিছোঁ। বৰ্তমান সিও তাৰ নিজৰ কামত ব্যস্ত হৈ আছোঁ। সি বেলেগ এটা কামত আহিছিলে, কিন্তু মাজৰ ৰাস্তাতে তাক উঠাই লৈ আমি লৈ আহিছোঁ। ব'ল বোলো, কিয় তই অকলে থাকিব লাগে বা আমি কিয় অকলে যাব লাগে, গতিকে ব'ল আমি মাজুলী উপভোগ কৰোঁ, আমাৰ লগতে 10জনকো উপভোগ কৰাওঁ, আৰু মাজুলীত ৰাতিৰ নৈসৰ্গিক পৰিৱেশ আমি কেনেধৰণে উদযাপন কৰিব পাৰোঁ সেইটো মেইন। সুন্দৰ। ধন্যবাদ। আমাৰ বহুত ভাল লাগিছে মাজুলীলৈকে আহি। অ'কে, আমি এতিয়া ফটো ছেশ্যন কৰিম আৰু ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পৰৱৰ্তী এতিয়া আমি দৰিয়া দলঙত আছোঁ। এতিয়া দৰিয়া দলঙৰ পৰা আমি উত্তৰ কমলাবাৰী সত্ৰলৈ গৈ আছোঁ। আমি উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ঘূৰি আহি আমি আউনীআটী সত্ৰৰ পীতাম্বৰ দেৱ গোস্বামী হাইস্কুলৰ যিখন ৰাস মহোৎসৱ বৰ পেণ্ডেল, আমি তাত সোমাম। তাৰ পৰা আহি পুনৰ ঘূৰি আহি আমি সোমামহি দৰিয়া দলঙৰ দৰিয়াৰ যি ৰাস পেণ্ডেল তাৰ পাছত আমি সোমাম সনাচুক, তাৰ পাছত চিলাকলা। মাজুলীত অসংখ্য ৰাস আছে, এয়া কেইটামান উদাহৰণে দিছোঁ। বাকী আমি যদি সময় সুবিধা হয় পৰৱৰ্তী সময়ত আপোনালোকক তালৈ লৈ যাবলৈ চেষ্টা কৰিম। হ'ব ধুনীয়া। এতিয়াহে ৰাসৰ ফিলিংছটো আহিছে धर्म संस्थापनार्थाय
সম্ভবামি যুগে যুগে গয়কিত জগৎ উচিত রিফর্ম কর্মকর্তা